এই শুভক্ষণত যেহেতু ইলেক্ট্ৰনিক মিডিয়া ফালৰ পৰা আজি আপোনালোকক আমি জনাই জিলা কমিটি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ আৰু CC চিলাপথাৰ GNSM তথা গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেহেতু আজি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ নৱনিৰ্বাচিত কমিটি আমাৰ জোনাই জিলা কমিটি আৰু CC চিলাপথাৰ কমিটি আজি আমাৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে, এইখিনি ইতিমধ্যে সমাপ্ত হৈছে। আমি যেহেতু আজি এটা কিছু আমি ইয়াত প্ৰস্তাৱ লোৱা হৈছে যে আহি থকা সময়খিনিত আমি যি ধৰণে আমাৰ দুইখন জিলা CC চিলাপথাৰ আৰু জোনাই জিলা গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ফালৰ পৰা যিখিনি পদক্ষেপ আমি হাতত আহি থকা সময়ত যিখিনি আমি কিছু পদক্ষেপ লৈছোঁ, এই পদক্ষেপসমূহ আমি অহা 25 নৱেম্বৰৰ ভিতৰত আমি নতুন যিখিনি মানে আঞ্চলিক কমিটিসমূহ নিষ্ক্ৰিয় হৈ আছিলে, এই কমিটিসমূহ আকৌ পুনৰ গঠন কৰিম। এই গঠন কৰাৰ পাছত আমাৰ যিখিনি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ফালৰ পৰা যি ধৰণে নানান ধৰণৰ জ্বলন্ত সমস্যা আছে, বানগৰাখহনীয়া সমস্যা আছে, মৌলিক অধিকাৰ হিচাপে মানৱ জাতিৰ মৌলিক অধিকাৰ হিচাপে যিখিনি প্ৰাপ্য আমি এতিয়া আমাক কিছু খৰব হৈ আছে, এই সকলো সমস্যাৰ ওপৰত আমি চালি জাৰি চাই আমি যিখিনি সমস্যা বিতংভাৱে আমি চোৱা চিতা হ'ব, পৰ্যালোচনা কৰা হ'ব। এই সকলো সমস্যাখিনি সমাধানৰ কাৰণে আমি অহা 25 নৱেম্বৰৰ ভিতৰত আমি গোটেই যিমান আমাৰ জোনাই জিলা কমিটি আৰু CC চিলাপথাৰ কমিটি দুইখন জিলা গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ফালৰ পৰা আমি যিমানখিনি নিষ্ক্ৰিয় হৈ থকা আঞ্চলিক কমিটিসমূহ আমি গঠন কৰি যিখিনি আমি যেহেতু আমি অসম চৰকাৰ তথা আমি জিলা ভিত্তিত আমি কিছু পদক্ষেপ লৈছোঁ যে ডিচিকে ধৰি আদি কৰি সকলো দিশত আমি যিখিনি সমস্যাসমূহ আছে এইখিনি আমি উপস্থাপন কৰিম। আৰু আহি থকা সময়ত নিশ্চয় আমি আমাৰ যিমানখিনি এতিয়া নৱনিৰ্বাচিত কমিটিৰ সদস্য আছে সকলোৱে একত্ৰিতভাৱে সুচিন্তা চৰ্চাৰে আমি আহি থকা সময়ত এই জনগণ তথা জোনাই চিন্তা চৰ্চাৰে আমি আহি থকা সময়ত এই জনগণ তথা জোনাই তথা CC চিলাপথাৰ দুইখন জিলাৰ ভিতৰত অন্তৰ্গত থকা জনগণৰ ৰাইজৰ পূৰ্ণ যিখিনি সমস্যা আছে সক্ৰিয়ভাৱে আমি কাম কৰি যাম বুলি আজি আপোনালোকৰ ওচৰত জনাইছোঁ। এইখিনি আমি আজি সন্তুষ্ট বুলি ক'ব নোৱাৰিম, যিটো সমস্যা এতিয়া তেখেতসকলে যিখিনি আমাক অৱগত কৰি আছে যে এই ধৰণে কিছুমান DPR বনাইছে, ডিটেইল প্ৰজেক্ট ৰিপৰ্ট বনাইছে লালি নদীৰ কাৰণে। এই DPRবিলাক অন্ততঃ আজিলৈকে কোনো এটা দিশত অহা নাই। আমি যি ধৰণে ৰাইজে বিচাৰিছে এই ধৰণে DPRখিনি বনোৱা হোৱা নাই। চ' এই যিটো ৰাইজে যি ধৰণে DPR বিচাৰিছিলে, এই DPR যদি যি ধৰণে আমি বিচৰা মতে যিহেতু নহয়, এইখিনি যে আজি শৈলবান্ধ তথা নিদিয়াকৈ যিটো বাঁহৰ স্পেয়াৰ তথা পাৰ্কোবানৰ দ্বাৰা যিখিনি লালি তথা অন্যান্য গৰাখহনীয়াৰ কাৰণে যি প্ৰতিৰোধ ব্যৱস্থাবিলাক লৈছে, এইখিনি কোনোদিনে সম্ভৱপৰ নহয়। এই অন্ততঃ আমাৰ উত্তৰ পাৰৰ যিখিনি ধেমাজি জিলাৰ কাৰণে যিখিনি এটা বিশেষ জ্বলন্ত সমস্যা হিচাপে যিহেতু লালি নদীৰ গৰাখহনীয়া, অন্যান্য উপনদীসমূহৰ গৰাখহনীয়া, এইখিনি স্থায়ীভাৱে যদি আমি প্ৰতিৰোধ কৰিব লাগে তেতিয়াহ'লে নিশ্চয় আমাক কিছু স্থায়ী শৈলবান্ধ দিব লাগিব। এই ধৰণে কিছু যদি ব্যৱস্থাপনা কৰে তেতিয়াহে আমি হয়তো বানগৰাখহনীয়া সমস্যাখিনি সমাধান হ'ব বুলি আমি ক'ব পাৰিম।